নীতি, জুহি, বিক্ৰম আৰু ৰহন নামৰ চাৰিওজন বন্ধু-বান্ধৱীয়ে এটা কোম্পানীত কাম কৰিছিল। সিহঁত বহুত ভাল বন্ধু-বান্ধৱী আছিল। সিহঁতৰ নতুনকৈ বিয়া হৈছিল। বিক্ৰমৰ পত্নী জুহি আছিল আৰু ৰহনৰ পত্নী নীতি আছিল। কোম্পানীৰ কামৰ বাবে কোম্পানীৰ অফিচাৰে সিহঁত চাৰিওকে বহুত দূৰৰ ঠাইলৈ কামৰ বাবে পঠাইছিল। এদিনাখন অফিচৰ বছে সিহঁত চাৰিওকে নিজৰ কেবিনলৈ মাতিলে। তোমালোকে জানানে বাৰু মই তোমালোকক ইয়ালৈ কিয় মাতিছো? নাই ছাৰ। এইবাৰ তোমালোকে কামৰ সন্ধানত মানালী যাব লাগিব। সেইবাবে নীতি আৰু জুহি বহুতে সুখী হ'ল। ছাৰ, আপুনি কোনো ধেমালি কৰা নাইতো? এয়া সঁচা নেকি বাৰু? নীতি, জুহি, এয়া সঁচাই হয়। তোমালোকে কোম্পানীৰ এক্টিভিটিৰ কাৰণে মানালী যাব লাগিব আৰু আজি ৰাতিয়েই যাব লাগিব। মানালী যোৱাৰ কাৰণে জুহি আনন্দতে ক'ব নোৱাৰা হৈ গৈছিল। আমি মানালীৰ পাহাৰখনো চাই আহিব পাৰিম। এনেও বহুদিন কলৈকো ফুৰিবকে যোৱা নাই। তাৰপিছত সিহঁত চাৰিওজনে ৰাতি নিজৰ নিজৰ পেকিংবোৰ কৰি মানালী যোৱাৰ ট্ৰেইনত বহিলে। আৰে ইয়াৰ নীতি, মইতো এবাৰো ক'ৰবাত পাহাৰত গৈ পোৱা নাই। হা জুহি, ময়ো পাহাৰত ফুৰিব যাই পোৱা নাই। আজিতো মই বহুত এক্সাইটেড হৈ আছো। আৰু পিছদিনাখন ৰাতিপুৱাই সিহঁতে মানালী গৈ পালে। ৱাও, ইমান বিউটিফুল প্লেচ। মোৰতো মন কৰিছে গোটেই পাহাৰবোৰত উঠি উঠি চেলফি মাৰো। আৰে বাহ, ময়ো ৰখিবই পৰা নাই, ইমান বিউটিফুল। তাৰপিছত সিহঁত চাৰিওৱে তাতে অলপ সময় বহি জিৰণি ল'বলৈ ধৰিলে। আৰে ৰোহন, আমি যিটো কামত আহিছো সেই ঠাইখিনিলৈ যাবৰ বাবে আমি পাহাৰৰ ৰাস্তাৰে যাব লাগিব আৰু সেই পাহাৰৰ ৰাস্তাটো বহুত কষ্টকৰ হয়। আৰে বিক্ৰম, একো টান বস্তু নহয় দেই। মইতো এতিয়াই পাহাৰত উঠি যাব পাৰিম। তই মানে পাহাৰত উঠিবলৈ একেবাৰে ভয় নকৰ? আৰে নাই নাই, মইতো একোৱে ভয় নকৰো। তেনেহ'লে আমি পাহাৰলৈ যোৱাৰে ৰেচ লগাই লওঁ। যোনে প্ৰথমতে পাহাৰ গৈ পাব সিয়ে এই ৰেচত জিকিব। ঠিক আছে, যোনে প্ৰথমতে পাহাৰ গৈ পাব মোৰ তৰফৰ পৰা তাক ফ্ৰী ডিনাৰ দিয়া হ'ব। তাৰপিছত সিহঁতে সেই ৰেচৰ বাবে ৰাতিৰ টাইম চইচ কৰিলে। ৰাতি হোৱাৰ পিছত সিহঁত চাৰিওজনে নিজৰ নিজৰ ৰাস্তা চইচ কৰিলে। মই এইফালেৰে যাম। ৰোহন, তই সেইফালেৰে যা। নীতি, তই সেইফালেৰে যা আৰু মই সেইফালেৰে যাওঁ। তাৰপিছত সিহঁত চাৰিওগৰাকীয়ে পাহাৰলৈ যাবৰ বাবে জংঘলৰ ৰাস্তাৰে যাব ধৰিলে। অলপ সময় পিছত বিক্ৰমে পাহাৰৰ ৰাস্তা গৈ পালেগৈ। সেই পাহাৰীয়া ৰাস্তাটো বহুত ভয়ানক আছিল। সেইবাবে বিক্ৰমৰ বহুত ভয় লাগিছিল। আৰে এইটো ইমান ভয়ানক ৰাস্তা হয়, ইয়াত চোন কাকোৱে দেখা নাপায়। আৰু আনফালে ৰোহনেও জংঘলৰ ৰাস্তা পাৰ কৰি পাহাৰৰ ৰাস্তা গৈ পালে। ৰোহনে যোৱা পাহাৰৰ ৰাস্তাটো আকৌ দেখিবলৈ ভয়ানক আছিল। আৰে এইটো কিমান সৰু ৰাস্তা হয়। কাৰোবাৰ যদি ভুলতে ভৰিখন পিছলি যায় নহয়, ইয়াৰ পৰা চিধা তলত পৰি মৰি থাকিব। ইমান ভয়ানক ৰাস্তা, নাজানো ইহঁত তিনিও ক'ত ৰৈ গ'ল বাৰু। আৰে কিমান ভয়ানক ৰাস্তা হয়। মই ইহঁতৰ কথা মানি ল'ব নালাগিছিল। তাতোকৈ মই বিক্ৰমৰ সৈতে যোৱাটোৱে ভাল আছিল। জুহিয়ে কৈ আছিল তেতিয়াই পিছফালৰ পৰা কোনোবাই তাইৰ কান্ধত হাত ৰাখিলে। কোন হয়? ইয়াতচোন কোনো নাই। তেনেহ'লে মোৰ এনেকুৱা কিয় লাগিল যে মোৰ কান্ধত কোনোবাই হাত ৰাখিছে? হে ভগৱান, কিবা কৰি মোক এই ৰাস্তাটো পাৰ কৰাই দিয়ক, প্লিজ প্লিজ প্লিজ। জুহিয়ে এনেকৈ মনতে ভাবিয়ে আছিল। তেতিয়াই তাইক মহিলাৰ কান্দোনৰ শব্দ শুনিবলৈ পালে। সেইজনী কোনো মহিলা নাছিল, এজনী চুৰেল আছিল যিয়ে ৰাস্তাত থিয় হৈ কান্দি আছিল। তাৰ পিছত জুহিয়ে মহিলা বুলি ভাবি চুৰেলজনীৰ ওচৰলৈ গ'ল। সেই চুৰেলজনীয়ে মূৰটো তল কৰি আছিল। কোন হয় তুমি আৰু এই পাহাৰৰ ৰাস্তাত অকলে অকলে কি কৰি আছা? চুৰেল, বচোৱা মোক, কোনোবাই বচোৱা, কোনোবা আছেনে? কোনেও তোক বচাবলৈ ইয়ালৈ নাহে আৰু আজি তোৰ শেষ দিন। মোক যাবলৈ দিয়া, মোক এৰি দিয়া। কোনোবা এবাৰ ইয়ালৈ আহিলে কোনেও ইয়াৰ পৰা বাচি যাব নোৱাৰে। তেতিয়াই তালৈ বিক্ৰম আহিলে। বিক্ৰমেও চুৰেলজনীক দেখি বহুত ভয় খাই গ'ল। কিন্তু বিক্ৰমে সাহস কৰি চুৰেলজনীক ক'লে, চুৰেল, এয়া মোৰ পত্নী হয়, তুমি মোৰ পত্নীক নামাৰিবা। আৰে বাহ, দুটা চিকাৰ। আমাক নামাৰিবা,
আমাক এৰি দিয়া। ঠিক আছে, তহঁতক মই এটা চৰ্তত এৰি দিম। তহঁতে ক তহঁতৰ সকলোতকৈ প্ৰিয় বস্তু কি হয়? মোৰ সকলোতকৈ প্ৰিয় জুহি হয়। মই জুহিক এৰি থাকিব নোৱাৰো। ঠিক আছে, তেনেহলে তোৰ প্ৰিয় বস্তুটো মোক দি দিব লাগিব, তেতিয়াহে তোৰ জীৱন বাচিব। নাই নাই চুৰেল, মই মোৰ মৃত্যুৰ মুখলৈ ঠেলি দি মই নিজে জীয়াই থাকিব নোৱাৰো। বিক্ৰম নাথাকিলে ময়ো থাকিব নোৱাৰো, আমাক এৰি দিয়া। তেনেহলে তহঁত দুয়ে দুৰে প্ৰিয় হয়। তেনেহলে ইয়াতো খুবেই ভাল কথা, দুয়ো একেলগে মৰিবি। নাই চুৰেল, আমাক নামাৰিবা, আমাক এৰি দিয়া, আমাক যাবলৈ দিয়া। আৰু তাৰ পিছত চুৰেলজনীয়ে নিজৰ চুলিখিনি দীঘল কৰি দিলে আৰু জুহি আৰু বিক্ৰমক গল চেপি মাৰি পেলালে। আৰু তাৰ পিছত নিজৰ চুলিৰে সিহঁতক বান্ধি আনি এডাল গছত ওলোমাই দিলে। অলপ পিছত সেই গছডালৰ ওচৰলৈ ৰোহন আহিলে। আৰে জুহি, বিক্ৰম, তহঁতৰ এইবোৰ কি হৈ গ'ল? তহঁতক কোনে মাৰিলে? তাৰ পিছত ৰোহনে দুয়োকে সাৱটি ধৰি জোৰ জোৰকে কান্দিব ধৰিলে। তেতিয়াই তালৈ চুৰেলজনী আহিলে। আৰে বাহ, আৰু এটা শিকাৰ। আজিতো পাৰ্টি দে। শিকাৰে নিজেই শিকাৰীৰ মুখলৈ আহিছে। তই মানে মোৰ বন্ধু বান্ধৱী দুটাক মাৰি পেলালি? মই তোৰ বন্ধু বান্ধৱীক মাৰি পেলালো। আৰু তই যদি নিজৰ জীৱনটো বচাব খুজিছ, তেনেহলে সোনকালে ক তোৰ অতিকৈ মূল্যৱান আৰু প্ৰিয় বস্তু কি হয়? মোৰ সকলোতকৈ মূল্যৱান বস্তু মোৰ পত্নী নীতি হয়। তেনেহলে তই তোৰ পত্নীক ইয়ালৈ লৈ আহ, তেতিয়াহে মই তোক এৰি দিম। নাই নাই, মই এনেকুৱা কৰিব নোৱাৰো। তাই মোৰ পত্নী হয় আৰু তাইক মই মৃত্যুৰ মুখলৈ ঠেলি দি মই নিজে জীয়াই থাকিব নোৱাৰো। হয় নেকি? তেনেহলে তয়েই মোৰ। তাৰ পিছত চুৰেলজনীয়ে নিজৰ চুলি দীঘল কৰিলে আৰু ৰোহনৰ গলত মেৰিয়াই ৰোহনক গল চেপি মাৰিব ধৰিলে। তেতিয়াই তালৈ নীতি আহিলে। ৰোহনক এৰি দে, ৰোহনক এৰি দে, তই মোৰ দুয়োটা বন্ধু বান্ধৱীক মাৰি পেলালি। এতিয়া ৰোহনকতো এৰি দে। এতিয়া তহঁত সকলো মৰিব লাগিব। নাই, তেনেকুৱা নকৰিবি, আমাক যাবলৈ দে, আমাক এৰি দে। তেনেহলে ক তোৰ সকলোতকৈ মূল্যৱান আৰু প্ৰিয় বস্তু কি হয়? তই এইবোৰ মোক কিয় সুধিছ? তোক তেতিয়াহে মই এৰি দিম যেতিয়া তই তোৰ প্ৰিয় আৰু মূল্যৱান মানুহজনক কৈ দিবি, আৰু মই তোক মাৰি পেলাই তোৰ জীৱন দান দিম। মোৰ প্ৰিয় আৰু মূল্যৱানটো ৰোহন হয়, কিন্তু মই ৰোহনক মাৰিব নোৱাৰো। চুৰেল, তই মোৰ প্ৰিয় হয় আৰু তই মোৰ মূল্যৱান বস্তু হয়। নাই নাই, এই হ'ব নোৱাৰে। তই মোৰ লগত বিশ্বাসঘাতকতা কৰিলি। চুৰেল, এতিয়া তই মৰিব লাগিব। এদিনাখন মই ইয়ালৈ ফুৰিব আহোঁতে মোৰ প্ৰিয় বান্ধৱীৰ সৈতে আহিছিলো, আৰু তাইয়ে মোৰ সকলো আছিল, মোৰ কোনো নাছিল। তেতিয়া এই পাহাৰৰ পৰা পিছলি মোৰ বান্ধৱীজনীৰ মৃত্যু হৈ গ'ল, আৰু সেইবাবে ময়ো পাহাৰৰ পৰা পৰি মৰি থাকিলো। আৰু সেই দুখ সহ্য কৰিব নোৱাৰি ময়ো পাহাৰৰ পৰা পৰি মৰি থাকিলো। আৰু তেতিয়াৰ পৰাই মই এই পাহাৰত অহা যোৱা মানুহবোৰৰ প্ৰিয় আৰু মূল্যৱান বস্তুবোৰ নিজৰ লগত লৈ লওঁ। যদি কোনোবা মানুহ হয় তেনেহলে তাক মাৰি পেলাও। চুৰেল, মই তোমাৰ দুখ বুজিব পাৰিছো, কিন্তু তুমি প্লিজ ৰোহনক নামাৰিবা। আমাক যাবলৈ দিয়া, আমাক যাবলৈ দিয়া। তাৰ পিছত চুৰেলজনীয়ে ৰোহনক এৰি দিলে আৰু লগতে জুহি আৰু বিক্ৰমকো জীৱিত কৰি তুলিলে। আৰু তাৰ পিছত চুৰেলজনী সদায়ৰ বাবে অন্তৰ্ধান হৈ গ'ল।